সো এডাল গছ দেখিব পাইছে অদ্ভুত পাততে গছৰ সৃষ্টি হৈছে এইবোৰ প্ৰত্যেকজোপাই এডাল নতুন গছ গোটেই পাতবিলাকত আপোনালোকে যদি চাই এনেদৰে গছবোৰ হ'ব ধৰিছে ইফালেও যদি মন কৰে যিকেইটা মেচিয়ৰ পাত হয় সিফালে এডাল আছে ধৰিব পাইছে এইবোৰ এইফালেও আছে আৰু এইবোৰ আপোনাৰ সো এই গছডালক কয় মাদাৰ্ছ অফ মিলিয়নছ বা মাদাৰ্ছ অফ থাউজেণ্ড এই গছডাল এডাল ডেকোৰেটিভ প্লান্ট হোৱাৰ উপৰিও ইয়াৰ কিছুমান মেডিচিনেল গুণ আছে গছডাল দেখিব অলমষ্ট আমাৰ দুপৰ টেঙা গছডালৰ দৰে যিহেতু সেইটো ফেমিলিৰে হয় সেইবাবে গছবোৰ দেখাত একে হয় কাৰণ দুপৰ টেঙা পাতৰ পৰাও পুলি হয় কিন্তু তাৰ কি হয় পাতটো যদি সৰি পেলাই বা ছিগি পেলাই আমি টুকুৰা এটা মাটিত বা পানীত থওঁ তাৰ পৰা পুলি হয় কিন্তু এই গছডালত সেইটোৰ প্ৰয়োজনেই নহয় গছডাল ডাঙৰ হোৱাৰ লগে লগে প্ৰত্যেকটো পাতৰতে এনেকৈ শ বা বহুত পুলি এডাল গছতে আপোনাৰ কমেও 1000 মান পুলিৰ সৃষ্টি হৈ যায় সেইবাবে এক মাদাৰ্ছ অফ মিলিয়নছ বা 1000 বুলি কয় ইয়াৰ যিটো পাতৰ পৰা ৰস ওলায় ইয়াত কিছুমান গুণ আছে সেইটো হৈছে এণ্টি বেক্টেৰিয়েল এণ্টি ফাংগেল এনেধৰণৰ কিছুমান প্ৰপাৰ্টি থকাৰ বাবে ইয়াক মেডিচিনেলিও ইউজ কৰে আৰু এই গছডালৰ পৰা যেতিয়া এই পুলিবোৰ হয় ইহঁতৰ আপুনি গ্ৰ' কৰিব পাৰে কিছুমান প্লেট পায় য'ত আপোনালোকে ইহঁতক ছিগি ৰাখি দিব পাৰে তাত গ্ৰ' কৰিব পাৰে আৰু এই গছডাল এডাল ৰেয়াৰ গছ হয় পাবলৈ টান আৰু মই এডাল কিনিছিলোঁ লাকিলি বিচাৰি নাৰ্চাৰী এখনত পাইছিলোঁ আৰু ক'বলৈ গ'লে দামটো অলপ কষ্টলি হয় এই গছডাল যিটো সৰু পুলি এটা আছিলে সেইটো কিনিছিলোঁ মই 399 দি পেলাই যদি মেচিয়ৰ প্লান্ট হয় বেচিকেলি মেচিয়ৰ প্লান্টবিলাক নেবেচে কাৰণ তাৰ পৰা প্ৰপাগেট কৰে নতুন গছৰ সৃষ্টি কৰে সেইকাৰণে যিখিনি মিডিয়াম গছ তেনেকুৱা গছবোৰ বেচে আৰু সেইবোৰ কিনিব গ'লে মিডিয়াম সাইজৰটো যদি কিনিব যায় 499 599 আপোনালোকৰ তেনেকুৱা দাম আহে এই গছডালৰ কাৰণ যেহেতু ৰেয়াৰ হয় পাবলৈ নাপায় আপোনালোকে লাকিলি ক'ৰবাত পাই যাব পাৰে কিন্তু এবাৰ যদি ঘৰত হয় আপোনালোকে চিন্তা কৰিব নালাগে তাৰ পৰা ইয়াক প্ৰডাকশ্যন কৰি এনেকৈ সৰু পুলিৰ পৰা এডাল গছ কৰি বেচিব পাৰে আৰু যথেষ্টখিনি ইনকাম থাকে যদি ভালদৰে কৰিম বুলি ভাবে কিন্তু তেনেকৈ মই অলপ সৰুকৈ কৰি থৈছোঁ মই অলপমান পুলি দেখাই আছোঁ আপোনালোকক আৰু এইখন হৈছে ট্ৰেখন আপোনালোকে দেখিব পাইছে হয়তো এইবিলাক হৈছে পুলিবিলাক এতিয়া অলপ ডাঙৰ হৈছে কেইটামান সৰু হৈ আছে মই দেখুৱাম ৰিচেণ্টলি দিছিলোঁ এইকেইটা এই পুলিকেইটা অলপ সৰু হৈ আছে বাকীকেইটাৰ তুলনাত কিন্তু এইফালে যথেষ্ট ডাঙৰ হ'বলৈ ধৰিছে আৰু অলপ ডাঙৰ হোৱাৰ পিছতে ইহঁতক নি এটা পট টাবত দি দিলে এজোপা ডাঙৰ গছ হ'ব আৰু আপোনালোকে মিনিমাম 300-350 তেনেকুৱা ৰেঞ্জত বেচিব পাৰিব আৰু নামটো এবাৰ ভালদৰে কৈ দিছোঁ সেইডালৰ নাম হৈছে মাদাৰ অফ মিলিয়নছ বা মাদাৰ অফ থাউজেণ্ড বা মাদাৰ অফ থাউজেণ্ড বুলি কয় সো যদি আপোনালোকক লাগে জাষ্ট এটা মেছেজ দি দিব কাৰণ এডাল গছৰ পৰা আপোনালোকেও ব্যৱসায় কৰিব পাৰিব যদি ঘৰত আনে আৰু এয়া আছিলে আজিৰ ভিডিঅ' তেনেদৰে অলপ গছ আছে এড কৰি থৈছোঁ আপোনালোকে এইবোৰ চব হৈছে ইনডোৰ প্লান্ট বেচিকেলি এয়াৰ পিউৰিফাইং এডালটো স্পাইডাৰ প্লান্ট বুলিয়ে কয় কনচেনট্ৰেশ্যন বঢ়োৱা পজিটিভিটি আনা প্লান্টছ তেনেকুৱাবিলাকে ৰাখিছোঁ অলপমান সৰুকৈ পৰিৱেশটো ভাল কৰি ৰাখিছোঁ এইটো সেনেকৈ কৰি আৰু ঘৰটো সন্তৰ পৰিৱেশ এইবোৰ চ' আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ